নমস্কাৰ, মই জুলি। আহকচোন আজি দুপৰীয়া সাজটো মই কেনেকৈ বনালোঁ চাওঁ। এয়া ফুলকবি লৈছোঁ, এয়া নহৰু গুচাই লৈছোঁ, পিঁয়াজ, ফুলকবি আলু কাটিছোঁ। এয়া ফুলকবি আলু বইল কৰিছোঁ, কাৰণ বইল কৰি ল'ব বহুত দৰৱ দিয়া থাকে। এয়া মাছত এয়া হালধি নিমখ দি মই এতিয়া ফ্ৰাই কৰি ল'ম। এয়া মই ফ্ৰাই কৰি লওঁ, বেছি ফ্ৰাই নকৰোঁ, অকণমান। এয়া হৈ গ'ল। এয়া কাটি লৈছোঁ মই বিলাহী। তাৰপৰা এয়া কেৰাহী পাতিলোঁ, তাত পিঁয়াজ দিলোঁ, পিঁয়াজত হালধি, জলকীয়া গুড়ি দিছোঁ, ভাল ধৰণে লৰাইছোঁ। এতিয়া মই নহৰুখিনি দিম, ভাল ধৰণে মিলাই ল'ম। বিলাহী দিলোঁ, বিলাহী মই বাকলি আৰু গুটি পেলাই দিছোঁ। এতিয়া মই নিমখ দিছোঁ সোৱাদ অনুসাৰ, ভালদৰে মিলাই ল'ম। মিলাই এতিয়া অকণমান পানী দিছোঁ, বিলাহীখিনি গলিব লাগিব। এতিয়া ঢাকি দিম। এয়া বিলাহী গলিছে। এতিয়া ফুলকবি যে বইল কৰি থৈছিলোঁ, আলু ফুলকবি এতিয়া দিছোঁ। এতিয়া ভাল ধৰণে মিলাই ল'ম। এতিয়া ঢাকনখন অকণমান দেৰি কাৰণে ঢাকি দিম। এয়া পানী তাৰপৰাই ওলালে, আলুও সিজিলে, ফুলকবিও সিজিলে। এতিয়া এয়া পানী দি দিছোঁ, গৰম পানী কৰি থৈছিলোঁ মই। এতিয়া অকণমান দেৰি ঢাক মাৰি দিম। এয়া চাওকচোন, ধুনীয়াকৈ উতলি গ'ল। জলকীয়া দুটা দি দিছোঁ কেঁচা, চেণ্টটো বৰ ধুনীয়া আহে জলকীয়া দিলে। এতিয়া মই ফ্ৰাই কৰা মাছকেইডোখৰ দি দিম তাতে। মই মছলা একোৱে ব্যৱহাৰ কৰা নাই, অকল নহৰু। এতিয়া এয়া ভাল ধৰণে মিলাই দিম। ফুলকবি মই ডাঙৰ ডাঙৰকৈ দিছোঁ, কিন্তু এডোখৰো মোৰ ফুলকবি নাভাঙে। এনেকৈ বনাবচোন। এয়া মোৰ ৰেডি দুপৰীয়া সাজটো। এয়া গৰৈ মাছৰ চাটনি বনাইছিলোঁ, দেখুওৱা নহ'লে আপোনালোকক। এয়া ৰেডি, এনেকৈ বনাই খাবচোন, খুব ভাল লাগে। ফুলকবি বইল কৰি ল'ব, কাৰণ বৰ